কি তামা মাপিবে অবে একদম পরির দরে মজা বে ইয়াক তো ময়ে পটাম তোর বাপের কে কেতে আপি পটাই বেশি নাকি ইয়াক ময়ে পটাম A few moments later. ল তয় ল আরো দিন নাকি সালা আবে গরু পিছ ফেলে সা না সামাই পিছে তো দেখো বাই বাই বন্ধু আলুৱে কিন্তু কামটো ঠিক নকৰিলে ভাই তহত দুটাই পঠাব বিচাৰা আবে তোক মাজৰ পৰা আহি পঠাই ললে ভাল নকৰিল কিন্তু ভাই আৰু যদি পজিশ্যন ল'ব নোৱাৰা তহত দুটাৰ একোই কাম নাই মোর বুকু দেখে ধপ ধপকে জুই জ্বলি আছে ওর পিছফাল দি বাস শুনাব নোৱাৰিলে শান্তি নালাগিব এইবোৰ কাৰ কাৰণে হৈছে সালা কুকুৰ টুকুৰ যে মই পটাই লইলো তই নিদিলি মোক পটাব এতিয়া তই কলা খা ময়ো কলা খাওঁ হাৰামি সালা তই পটাব পাৰিলি জানো মই পটাব বিচাৰিলো মোক নিদিলি সালা এতিয়া তই গু খা মোক ভাগে দিবি যাতে তোৰ মই সালা কুকুৰ এইবিলাক তোৰ কাৰণে হৈছে মোৰ কাৰণে নহয় মোৰ কাৰণে নে তোৰ কাৰণে সালা কুকুৰ তই মোৰ বস্তু পাইছা এতিয়া কানা মুৰ্গী সালা মোক কানা মুৰ্গী কব আহিছে এই সালা নিজে এটা বেমাৰী পল্ট্ৰি মুৰ্গী আৰু মোক কানা মুৰ্গী কব আহিছ একটা কুকুৰ সাথে কাজে মই ইনকাম মাৰিম তো কেতিয়া পাহৰিব নোৱাৰে আৰু যেতিয়া বাচ্চা হ'ব তেতিয়া বাচ্চা কাহিনী শুনি মোৰ এটা পাৰ্টনাৰ ইনকাম মাৰিছে মই আজিলৈকে পাহৰিব পৰা নাই সালা ভয় খাই গলো নেকি মই সালা তোৰ পিছফালে ইনকা কুগম ৰঙা লগত তোৰ পিছফালখন লাল হৈ যাব সালা কি পোৱালি দৰে কাজিয়া কৰি আছ তহত দুটাই এই কাৰণে আলুৱে মাজৰ পৰা আহি আপিটোক পঠাই লৈ গৈছে ন কি কব খুজি আছ তই হা আমাৰ ভুল আছিল জাম ভা দুটা অলপো নুবুজো ন এই পৃথিৱীত যেতিয়া দুজনৰ মাজত কাজিয়া হৈছে তেতিয়া সদায় আনজনৰহে ফাইদা হৈছে এই কাৰণে তহত দুটাই যেতিয়া কুকুৰৰ দৰে কাজিয়া কৰি আছিলি আলুৱে মাজৰ পৰা আহি বিন্দাছ আপিটোক পঠাই লৈছে ঠিকে কৈছ ভাই এই হাৰামিটাৰ কাৰণে এনেকা হৈছে মাই খাবি মানে তই আৰু মোক দোষ দি আছ দে হ'ব দে বন্ধ কৰ তহত দুটাই কাজিয়া কৰ আৰু প্লানিং কৰ আলু কেনেদৰে বাছ দিয়া যায় ওই হাৰামিটাক এনেকা বাছ দিব লাগিব যাতে কেতিয়াও পাহৰি নাযায় যে ফ্ৰেণ্ডৰ লগত ধোকা দিয়াৰ পৰিণাম কি হ'ব পাৰে দে কিন্তু তই কোৱা কি কৰা যায় তহত দুটাই এক কাম কৰ ইয়াৰ প্ৰেম কাহিনীত জুই লগাই দে জুই যাতে ইয়াৰ প্ৰেম কাহিনীত লেলিমাই নহয় অকল থাকে ধোৱা কলা ধোৱা জুইতে কেনেকে লগাই দিম আমাৰ লগত না লাইটাৰ আছে না মাছেজ আছে একে জাম্বা চালা চুপচাপ থাক নহ'লে তোৰ হুচা মাৰি নাক ভাঙি দিম মই চাই থাকিম না ভাই নুনকু ইয়াক মোৰ আগফালৰ পৰা লৈ যা নহ'লে মোৰ হাতত আজি ইয়াক খুন হৈ যাব দে এইবোৰ বাদ দে মই যিটা কওঁ এটা ভালদৰে শুন মই সবখিনি প্লানিং কৰি দি আছো তহত দুটাই যাত সময়মতে জ্বলি উঠা আগুনত ঘি ঢালি দিবি তাৰ পাছত চাবি আলুৱে কেনেদৰে পগলা কুকুৰৰ দৰে জঁপিয়াই ফুৰে আৰু এটা বেকাৰ কথা কলি জ্বলি উঠা জিয়ত ঘি ঢালি দিয়াৰ কাৰণে কি কত পাম নামাৰিছ আৰু ভাই